বেষ্টর নামে করে অনুসরণ এইভাবে দৈত্যেশ্বরে ইয়ার ছিন্ন খেয়ে বেসরিত অতি ভিক্ষে তোমার উপরে তোমায় করিডোর পনে আগে ইয়ার ছিন্ন খেয়ে দৈত্যরা দৌড় করতে পরিবার পরে তুমি দৈত্যরাজয় অতি স্নেহর পন্থা তেনেস্থলত ইমানি শিশু বয়সতে পিতৃৰ অবাধ্য হৈ কিয় এনে নিষ্ঠুৰ শাস্তি শিল পাতি ল'ব বিচাৰিছা তুমি তোমাৰ পিতৃৰ নিৰ্দেশ মতে সকলো কাম কৰি যোৱা এতিয়াই তোমাৰ সকলো ইচ্ছা পূৰণ হ'ব সেই কথা নথকাব মধুময় হৰিণা মোৰ কুকুমন দেহৰ ৰন্ধে ৰন্ধে বাঢ়ি মই হৰিণা কেতিয়াও পাহৰিব নোৱাৰো পিতৃৰ আদেশ পালন কৰি তুমি তোমাৰ কাৰ্য সমাধা কৰা নহ'লে নিষ্ঠুৰ পিতাই তোমাক বিধি শাস্তি মই মোৰ কৰ্তব্য কৰিবলৈ কত বেৰি প্ৰয়োজন কিন্তু তোমাৰ দৰে এটি ক্ষুদ্ৰ শিশুক মই কিদৰে খৰকাঘাত কৰি তুমি মোৰ কথা ৰাখা কাৰণ বৰ্তমান তোমাৰ ঠিকাই হৈছে ত্ৰিভুৱনৰ অধীশ্বৰ গতিকে তুমি তেওঁৰ ইচ্ছামতে সকলো কাম কৰি যোৱা হাতত ককাই সেই কথা কেতিয়াও হ'ব নোৱাৰে জানো ভালদৰে বীৰ শ্ৰেষ্ঠ পিতামহে তল্লিকৰ কিন্তু সেইবোৰে ভগৱানৰ সন্মুখত কেতিয়াও হ'ব নোৱাৰে ঠিক আছে তই যেতিয়া তোৰ বাইকখনে ময়ো মোৰ কৰ্তব্যৰ পৰা বিচলিত হ'লে স্মৰণ কৰি